হৈছে এইটোৱে আমি বাৰ্তা দিব খুজিছোঁ ৰাইজৰ আগত যে প্ৰমোদ বড়োৱে এই BTCখন নষ্ট কৰিছিল, বিক্ৰী কৰিছিল 1500 কৰোৰ টকাত বিক্ৰী কৰিছিল। এই BTCক আমি ৰক্ষা কৰিবৰ কাৰণে আৰু BTCক আমি পুনৰ BTCৰ মানুহে লিডাৰে ৰাজ কৰিবৰ কাৰণে আমি ৰাস্তাতে কৰিবলৈ ওলাই আহিছোঁ। 1500 কৰোৰ টকাত প্ৰমোদ বড়ো ডাঙৰে BTCক যিহেতু বিক্ৰী কৰিছিল, বহুত বেয়া দিশেৰে গৈ আছিল BTC। এতিয়া হাগ্ৰামা মহিলাৰে অহাৰ লগে লগে BTC এতিয়া পুনৰ ডেভেলপমেণ্টৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি আছে। আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াক 5 বছৰতে BTC ৰাইজে নাকচাত কৰিছে। 5 বছৰত কি কাৰণত প্ৰমোদ বড়ো ডাঙৰীয়াক নাকচাত কৰিছে? নাকচাত কৰিব নালাগিছিল। প্ৰমোদ বড়ো ডাঙৰীয়া মাত্ৰ 5 বছৰে গভৰ্ণমেণ্ট কৰিছে। কিবা ভুল হ'লেওতো প্ৰমোদ বড়োক ক্ষমা কৰিব লাগিছিল। 17টা বছৰ প্ৰমোদ বড়ো হাগ্ৰামা বড়ো ডাঙৰীয়া 17টা বছৰ গভৰ্ণমেণ্ট কৰিছে। বহুত কোচ কৰিছে, বেয়াও কৰিব পাৰে, ভালো কৰিব পাৰে, কিন্তু ৰাইজৰ নজৰত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ভাল কাম কৰিছে বুলি কোৱা হৈছে। ভোট দিয়াৰ দিফালে হাগ্ৰামা জব্দ কৰিছে, কিন্তু 17টা বছৰত হাগ্ৰামা মহিলাৰে কাৰাপশ্যন কৰিলে হয়, ৰাইজে ভোট দিলে হয় নেকি? নিদিলে হয়। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰ মাত্ৰ গভৰ্ণমেণ্ট কৰিছে। ইমান ডাঙৰটো কাৰাপশ্যন কৰিব নালাগিছিল, কিন্তু কৰিছে। কৰাৰ কাৰণে ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক 5 বছৰতে নাকচাত কৰিছে। ৰাইজে কোৱা হৈছে প্ৰমোদ বড়োৰ দ্বাৰা BTC একো নহ'ব, প্ৰমোদ বড়োৰ দ্বাৰা BTC উন্নয়ন নহ'ব, শান্তি নহ'ব। এইবোৰ কথা ৰাইজে চিন্তা কৰি পেলাই হাগ্ৰামা মহিলাৰে পুনৰ BTC ৰাজা বনাইছে, চিফ বনাইছে, আৰু পুনৰ এই এছেম্বলি ইলেকশ্যনত কোনো সন্দেহ নাথাকাকৈ ৰাইজে ভোট দিব। কোনো হেফাল কৰি নল'ব, কাৰণ আমাৰ এতিয়াই আৰম্ভ হৈছে হাগ্ৰামা মহিলাৰ ছাৰৰ গঠন। থেংক ইউ।